নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মাৰ আখল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটি বিশেষ ৰেচিপি। বিস্কুটৰ কণ্টেইনাৰৰ তলত ৰৈ যোৱা ভঙা বিস্কুটেৰেনো কেনেকৈ ঘিলা পিঠা বনাব পাৰি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাই থাকিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছোঁ এয়া অলপমান ভঙা বিস্কুটৰ গুড়ি। এইখিনি 150 গ্ৰাম আটা, এইখিনি ফ্ৰেছ ক্ৰীম 2 চামুচ, এইখিনি বেকিং পাউডাৰ, এইখিনি চেনি 50 গ্ৰাম, এইখিনি গাখীৰ 1 গিলাচ, এইখিনি পিঠাগুড়ি 100 গ্ৰাম। এতিয়া আমি এটা ডাঙৰ বাটিত প্ৰথমে আটাখিনি দিছোঁ। তাৰপিছত বিস্কুটৰ গুড়িখিনি দিছোঁ। তাৰপিছত ইয়াতে পিঠাগুড়িখিনি দিছোঁ। তাৰপিছত ইয়াতে দিছোঁ চেনিখিনি। তাৰপিছত দিছোঁ এয়া বেকিং পাউডাৰ 1 চামুচ। ধুনীয়াকৈ গোটেইখিনিতে সমানে ছটিয়াই দিছোঁ। তাৰপিছত এয়া দিম ফ্ৰেছ ক্ৰীম 2 চামুচ। ধুনীয়াকৈ বাতিটোৰ পৰা অলপ শুকান পিঠাগুড়ি সানি দি বাতিটোৰ পৰা এৰুৱাই লৈছোঁ। এতিয়া আমি গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলাই ল'ম। এতিয়া ইয়াতে গাখীৰ অলপ অলপ দি ভালদৰে আটা মুঠাৰ দৰে মুঠি থাকিম। অলপ সময় মুঠি থকাৰ পাছত যেতিয়া এনেকুৱা হ'ব, তেতিয়া এইখিনি 1 ঘণ্টাৰ বাবে কোমল হ'বলৈ থৈ দিম। এয়া 1 ঘণ্টাৰ পাছত ধুনীয়া কোমল হৈ পৰিছে। এতিয়া আমি এইখিনি পিঠাৰ জোখত গোল কৰি ঘিলা পিঠাৰ আকাৰত বনাই ল'ম। এনেদৰে কেইটামান হোৱাৰ পাছত কেৰাহীটো বহাই দি ইয়াত ৰিফাইন তেল অলপ জোখমতে দি দিলোঁ। মই ইমানখিনি তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে তেলতে পিঠা কেইটামান দি দিলোঁ। আৰু গেছৰ জুইডাল চিমত ৰাখি দিলোঁ। এইদৰে চিমত জুই ৰাখি গোটেইবোৰ পিঠা ভাজি শেষ কৰিলোঁ। আপোনালোকেও জুইডাল চিমত ৰাখিয়েই ভাজিব, নহ'লে দেই যোৱাৰ চান্স থাকে। এয়া খুব ধুনীয়া হৈছে পিঠাখিনি, ধুনীয়াকৈ ফুলিও উঠিছে আৰু অলপ ফাটি ফাটিও গৈছে আৰু খৰখৰীয়াও হৈছে। এতিয়া আমাৰ পিঠা ভজা হৈ গৈছে আৰু নতুন ষ্টাইলৰ ঘিলা পিঠা খাবলৈ ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই নিশ্চয় ভালেই পালে। আপোনালোকেও এনেদৰে ঘিলা পিঠা বনাই খাই চাবচোন, বৰ সোৱাদ হয়। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰি দিব আৰু এনেদৰে ভাল ভাল ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।